সন্মুখত অদৃশ্য শত্ৰু সৰ্বগ্ৰাসী শক্তি তাৰ সুযোগ পালেই আক্ৰমণ কৰিব পাৰে গোপনে সেই শত্ৰুৰ বিৰুদ্ধে শেষ যুদ্ধ লকডাউন দেশ এতিয়া লকডাউনৰ দিশে নেকি দেশৰ 21খন ৰাজ্যলৈ বিয়পিল কৰোনা ভাইৰাছ আতংক আৰু আশংকাই সানি ধৰিছে দেশ সতৰ্কতাৰ বাদেও কেইদিনমানৰ বাবে দেশজুৰি লকডাউন দাবী কৰিছে বহু লোকে তেওঁলোকৰ মতে এদিনীয়া জনতা কাৰফিউৱে যথেষ্ট নহয় কেইবাদিনলৈ তেনে সম্পূৰ্ণ অচলাৱস্থাৰ প্ৰয়োজন কৰোনা প্ৰতিৰোধৰ বাবে অহা সোমবাৰে 23 মাৰ্চ তাৰিখে আমি আমাৰ ব্যৱসায়ী বন্ধুসকললৈ এক অনুৰোধ জনাইছোঁ এক আবেদন জনাইছোঁ যে পুৱা 6 বজাৰ পৰা সন্ধিয়া 9 বজালৈকে তেওঁলোকে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে আৰু ইয়াত যিবিলাক বাছ আছে পাব্লিক ট্ৰেন্সপৰ্ট আছে সেইসকলো যাতে ইয়াৰ প্ৰতি সঁহাৰি জনায় এইটো আমাৰ এক আবেদন কাৰণ আমি সকলোৱে একলগ হৈ এই কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিব লাগিব লকডাউন ঘোষণা কৰিলে আসলতে বুজিব লাগিব যে আপোনাৰ চৌদিশে এখন যুদ্ধ আৰম্ভ হৈছে আৰু আপুনিও এজন যোদ্ধা সেই যুদ্ধৰ মাজত নিজকে জীৱনতে আবদ্ধ কৰি ৰাখিছে আপুনি কৰোনাৰ বিৰুদ্ধে যদি লকডাউন ঘোষণা কৰা হয় তেন্তে কেনে পৰিৱেশ হ'ব দেশত লণ্ডনবাসীৰ লগতে চীনৰ কেইবাখনো চহৰ আৰু ইটালীৰ মিলানবাসীয়ে পাইছে মহামাৰী বিৰোধী লকডাউনৰ অভিজ্ঞতা লকডাউন ঘোষণা কৰিলে নাগৰিকৰ চলাফুৰা বন্ধ হৈ যাব ঘৰতে সোমাই থাকিব লাগিব নাগৰিকসকল কোনো ওলাই যাব নোৱাৰিব ঘৰৰ পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ অৱশ্যে সুবিধা পাব যিসকলৰ ঘৰৰ পৰা কাম কৰাৰ ক্ষেত্ৰত বাধা আছে তেওঁলোককহে ঘৰৰ পৰা ওলাই যাবলৈ দিয়া হ'ব জৰুৰী কামত যোৱাসকলে মাস্ক পিন্ধিবই লাগিব লগত থাকিব লাগিব প্ৰশাসনে দিয়া অনুমতি পত্ৰ যিকোনো অনুষ্ঠান নিষিদ্ধ হ'ব কাকো সাক্ষাৎ কৰিব নোৱাৰিব এক প্ৰকাৰ বন্দী জীৱন কটাব লাগিব দুই এখন ৰাজহুৱা যান বাহন চলিব তেনে যান বাহনৰ জৰুৰী কামত ওলাই যোৱাসকলৰ বাবেহে তেনে যান বাহন জৰুৰী কামত ওলাই যোৱাসকলৰ বাবেহে ব্যক্তিগত যান বাহন চলাচলৰ কথাই নাহে আসলতে লকডাউন ঘোষণাৰ পূৰ্বে চৰকাৰে কিছু নিৰ্দেশনা জাৰি কৰিব সেই নিৰ্দেশনা অনুসৰি দিন যাপন কৰিব লাগিব জনতাই লকডাউন হলে ৰাজপথ সেনা অথবা আৰক্ষী অৰ্ধসামৰিক বাহিনীক গতাব পাৰে ঠায়ে ঠায়ে বহুৱা হ'ব পাৰে চেক পইণ্ট বাহিৰৰ পৰা কোনো আহিব নোৱাৰিব একোখন ঠাইৰ পৰাও কোনো বাহিৰলৈ ওলাই যাব নোৱাৰিব নিয়ম নমনাসকল গ্ৰেপ্তাৰো হ'ব পাৰে ৰাজ্যত ইতিমধ্যে বাৰ চেলুন আদি বন্ধ কৰি দিয়া হৈছে লকডাউন হলে বন্ধ কৰি দিয়া হ'ব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান অৱশ্যে খাদ্য সামগ্ৰীৰ প্ৰতিষ্ঠান ঠায়ে ঠায়ে খোলা হ'ব হোটেল ৰেষ্টুৰাঁ বন্ধ হৈ যাব হোটেলত থকাসকলক হোটেলতে আবদ্ধ কৰা হ'ব মুঠতে সকলো ব্যৱস্থা অচল হৈ যাব লকডাউনত ইতিমধ্যে মেঘালয়ত আৰম্ভ হৈছে লকডাউন কৰোনাৰ বিৰুদ্ধে লকডাউন ঘোষণা কৰা দেশৰ প্ৰথমখন ৰাজ্য মেঘালয় আজিৰ পৰা মেঘালয়লৈ বাহিৰৰ পৰা কোনো প্ৰৱেশ কৰিব নোৱাৰিব মেঘালয়ৰ পৰাও কাকো ওলাই আহিবলৈ দিয়া নহ'ব মেঘালয় এতিয়া সকলোৰে বাবে সম্পূৰ্ণৰূপে বন্ধ ব্যুৰো ৰিপৰ্ট DY365